নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আছামিজ ব্লগাৰ NSৰ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ এটি খুবেই দুখৰ খবৰ দিবলৈ লৈছোঁ। বন্ধু বান্ধৱীসকল, আজি খবৰটো শোকৰ খবৰ আপোনালোকৰ আগত জনাবলৈ বিচাৰিছোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা আৰু জুবলি বৰুৱাৰ ভাতৃ আৰু আমাৰ মাজত নাই। আপোনালোকক জনাবলৈ পাই দুখ অনুভৱ কৰিছোঁ যে জুবলি বৰুৱাৰ ভাতৃ ইতিমধ্যেই আমাৰ এই পৃথিৱীত নাই। তেওঁ এই দুখৰ খবৰটো জুবলি বৰুৱাই নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিছিল আৰু এটা আৱেগভৰা পোষ্টেৰে তেওঁ ভাতৃ এই পৃথিৱীত নোহোৱা খবৰটো সকলোকে জনাইছে। তেওঁ ভাতৃৰ নাম হৈছে তেজয় বৰুৱা আৰু তেজয় বৰুৱাৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল আৰু তেওঁ চিকিৎসাধীন হৈ আছিল কেইদিনমানৰ পূৰ্বে, আৰু এতিয়া তেওঁৰ মৃত্যুৰ খবৰটোৱে সকলোৰে মনত শোকৰ ছাঁ বিয়পাই তুলিছে। আৰু তেজয় বৰুৱাৰ চিকিৎসাধীন হৈ থকা খবৰটো জুবলি বৰুৱাই অনুষ্ঠান অৰ্থাৎ সংগীত অনুষ্ঠানত পৰিৱেশন কৰি থাকোঁতে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছিল যে তেওঁৰ ভাতৃ সুস্থ হ'বলৈ, আৰু দুখৰ খবৰ তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে আৰু তেওঁ ইতিমধ্যে আমাৰ মাজৰ পৰা নোহোৱা হ'ল। বন্ধু বান্ধৱীসকল, এই দুখৰ খবৰটো আপোনালোকক জনালোঁ। আপোনালোকে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে কামনা কৰিব। আমাৰ চেনেলৰ তৰফৰ পৰাও তেওঁৰ জুবলি বৰুৱা ভাতৃৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত। তেওঁৰ আত্মাই মুক্তি লাভ কৰে তাৰে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই বন্ধু বান্ধৱীসকল, ধন্যবাদ। লগ পাম আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত।